আৰু 4টা ডকাইত মাৰিছোঁ আমি। কেনেকৈ কি আছিলে এইটো এইটো মিয়া আছিলে কি পাওঁ এই লংকা চাইডে সেইটো চাইডে মানে মিয়া ডকাইত বেছিটো আমি তেতিয়া বাছত যাওঁ তাৰপিছত এখন বাছতে যাওঁ হ'ল মানে বহুত দিন এই বহুত হ'ল 95 96 এখন বাছতে গোটেইবোৰ যাওঁ তাতে স্পীকাৰ টিকাৰ থাকে তাৰ ওপৰতে বিচনা কৰি দিয়ে যোনে যেনেকৈ পাৰে শুৱে আৰু বাবুলাই গাড়ী চলায় তাৰ ৰাস্তাত ৰাতি ধৰিলে ৰ'বে দা চালোঁ একদম বাবুলাক ক'লোঁ কি কৰোঁ তেতিয়া প্ৰগ্ৰেমৰ পইচাকেইটাও নিব তেতিয়ানো কিমান পইচা পাওঁ আৰু যিকেইটা থাকে সেইকেইটাই আৰু তাৰপিছত বা কি কৰে বাবুলাই ক'লে একো কৰিবলৈ নাই এতিয়া মাৰিব লাগিব তাহাঁতি কিবা কৰাৰ আগতে আমি পিটিব লাগিব চব মাইক্ৰফোনৰ ষ্টেণ্ডবোৰ লৈ লৈছোঁ হাতত খুলি ষ্টেণ্ডটো থাকেই আৰু ৰদ চব ৰদহে আৰু এইবিলাক দুৱাখন খুলি ৰ'বলৈ দিয়া নাই মানে আমিতো 12টামান থাকোঁতো আমি এফালৰ পৰা ঢলাই মানে ক'ত কাত কেনেকৈ মাৰিছোঁ কোনো ঠিক নাই সেইকেইটা মৰিলে বাচি আমি নাজানো পিটিছোঁ আৰু ফুটিছোঁ পেলাই দিলোঁ ৰাস্তা কিনাৰত পূৰা পেলাই দিলোঁ প্ৰথম ডকাইত যোনে ডকাইতি কৰি মাৰ খাইছে চাগে এই মনত পৰে কেতিয়াবা তেতিয়া চব য়াংটো একদম এনি টাইম জকিয়ে থাকোঁ এনেকৈ আৰু